Deng non mal asing tankolum pacini pagkuik ko lasi pini ilitum ladak ilitum lang mili mate bornir japin dipuan ke pacheleng ji aphan ilitum ekopai kime council lahin pen ilitum phan labang so kang hon ka jinso pen ilitum phan ke pipot churoi lo lasinili inute inut lam ke phan je phansi nilihin pen sungwik po Lalu aprang si pirangki itu pun just sebentar ini karbido cari asong jadi kita itu kan kardo lalu ini litum ladak di pani hawar mata arnam lang pi hawar just sebentar litum kacuru kangtung tin karbiang long kijapon lagi hai doktor tuliam rong hang alang litum hol sit pen alang litum pacu kidam tang tarik ingkoira tarik thongkep raisi ahut CM interaction program arnam lang pi hawar long nang kidopen nilitum celang pet pen ladak rong asar pen SGP pen cenglo karbido cari asong itum celang pet pen itu memorandum ki pidun ateng pen alang li hopta ini ave chat pen pini labang so itu memorandum ki pidun ateng pen alang li kicing si memorandum nang kapechun pon tek apot bangke itu luchar ya song pen itu alang li phan ning ar aklong pen alang li phan kachuru lo la pen pin kar biang long apotum phan alang li tum phan kibangja porlong anstami arnam hirchumi pedunang lapen kaki rarat maki sungahut alang litum lamthi ke paklang dun pen alang litum halabang solam thi ardi nang ki pipon pen kilake pini litum dak arnam lang pi hawar long ke ching si ki thandun pen alang li prabjin pen nang ke teng pon thek abang ke litum luchar dia song pen ke ninga klong pen ningkang sam pen si ke hai CM aphan akiro pipar piklo কি কয় ডিসিশন এইটো কাৰ্যকৰী কৰিব পৰাৰ কাৰণে আমি ট্ৰান্সপৰ্টেশ্যন ডিপাৰ্টমেণ্ট এতিয়া মোৰ লগত আছে আমাৰ ডিপাৰ্টমেণ্টৰ ইঞ্জিনিয়াৰ বাইদেউ আছে এছিষ্টেণ্ট মানে ইঞ্জিনিয়াৰ আছে গগৈ গতিকে সকলোৰে প্ৰচেষ্টাত আজি আমি দেওপানীবাসীক এই গাড়ীখন মানে CMৰ হৈ উপহাৰ দিছোঁ যাতে ৰাইজে এই কি কয় সম্পত্তিটো যাতে ভালকৈ ইউজ কৰে যিয়ে ধৰক অনাগত দিনবিলাকত আমি এনেকৈ ৰাইজৰ হৈ কাম কৰি যাম এইখিনিয়ে আপোনালোকক জনালোঁ গতিকে এইখিনি মুহূৰ্তত মই সকলোকে দেওপানীবাসী ৰাইজক মুহূৰ্তৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আমি মুহূৰ্তৰ পৰা CM ছাৰকো মুহূৰ্তৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আগতো এনেকুৱা বাছ দি আছে এইটো বাছটো আগতো চলি আছে কিন্তু মাজতো চলে নাই এইটো বিষয়ে কি ইয়াত কিছুমান কাৰিকৰী অসুবিধা আছে একচুৱেলি আমাৰ পৰা এইটোৱে প্ৰথম এনে বাছ হিচাপে আপোনালোকে ওপৰৰ পৰা চালে দেখিব নচলে চলে এনেকৈ কিন্তু ইয়াৰ ওপৰত কিছুমান মানে কাম আছে যিবিলাক নেকি আমাৰ ৰেভিনিউ কালেকশ্যনৰ কথা আহে এতিয়া যদি তাৰ পৰা যদি আমি গাড়ীখন দিয়াৰ পাছত যদি ৰেভিনিউ কালেকশ্যন নহয় তেতিয়াতো আমি আমাৰ ফাণ্ডৰ পৰা দিবৰ অসুবিধা হয় এইবিলাক কিছুমান টেকনিকেল কথা আছে যিবিলাক মানে সকলোৰে আগত পোৱাৰ সম্ভৱ নহয় আৰু গতিকে যিটো বাছ চলা নাই সেইটো আমাৰ ডিপাৰ্টমেণ্টৰ নহয় আমাৰ খুব আনন্দৰ দিন এটা কাৰ্বি আংলঙৰ CM ডক্টৰ তুলিৰাম ৰঙাং ছাৰক অশেষ অশেষ কাৰ্বি আংলং হৈ সকলো ৰাইজৰ হৈ ধন্যবাদ দিছোঁ আৰু ধন্যবাদ দিছোঁ আমাৰ ডিপাৰ্টমেণ্ট EM আমাৰ দিলমোহন কাকলাৰী ছাৰক আৰু আমাৰ ইঞ্জিনিয়াৰ বাইদেউক আমাৰ শ্ৰীমতী চুপি আৰু লগত আমাৰ ধন্যবাদ দিছোঁ মেডিকেল EM সূৰ্যৰংফা ডাঙৰীয়াক যে আমাৰ এই সমষ্টিত দিনে দিনে এটা এটাকৈ আমি ডেভেলপমেণ্টবিলাক আনিব পাইছোঁ আৰু সঁচাকৈ খুব ভাল বিষয় আজিৰ দিনটো যে আমাৰ এখন গাড়ী দিছে যি সমস্যা এটা ইংলং চেদনটো আমাৰ ডিফুলৈ খুব এটা ভিতৰুৱা অঞ্চল আছিলে সেই অঞ্চলটোৰ আমাৰ খুব এটা উপহাৰ দিছে যে সেই গাড়ীখন লৈ আমাৰ এটা মেডিকেল যাব পাৰিব আৰু খুব উপহাৰ দিছে আমাক এটা CMে যে ক'বই লাগিব এইটো মই যে এইকেইদিনতে আমাৰ আকৌ খুব এটা ভাল উপহাৰ দেওপানীত পাইছোঁ ৰাস্তাবিলাক যিটো ৰাস্তা নেকি আমাৰ মজাদাৰ বস্তুটো বেঞ্চিং গাঁওটো লুইচ তিৰ্কি কমাৰ গাঁও আৰু পানবাৰী অঞ্চল এইবিলাক ৰাস্তা CM ছাৰে আমাক দিছে এইকেইদিনতে টেণ্ডাৰ হৈ যাব গতিকে আমি খুব ভাল আৰু নামৰ নদী বাগান ৰাস্তাটো আমি এতিয়া অপেনিং কৰিলোৱে আমি কাম আৰম্ভই হ'ব গতিকে আমাৰ দিনে দিনে সমস্যাবিলাক সমাধান হৈ আহিছে আৰু আমি এই গাড়ীখন পাই আমি সকলো ৰাইজক এটাই ইয়াৰ উদ্দেশ্য মই অনুৰোধ জনাব বিচাৰিছোঁ যে এই দেওপানী অঞ্চলত গাড়ীখন দিছে গতিকে এই গাড়ীখন নিজৰ সম্পত্তি বুলি ভাবিব লাগিব যিধৰণে কুঁৱাবিলাক দিলে চৰকাৰী কুঁৱা বুলি ভাবি ইউজ নকৰে বহুত অঞ্চলত এনেকৈ আছে চৰকাৰী কুঁৱা বুলি কয় তেনেকৈ ভাবিব নালাগে একচুৱেলি গাড়ীখন সম্পত্তিটো নিজৰ বুলি ভাবিব লাগে আৰু এইটো ভাড়াহীন হ'বই লাগিব আৰু ইয়াতে কোনো যাতে দাদাগিৰি কৰি উঠিব নালাগে যে আমাক দিছে এনেকুৱা ধৰণৰ নহয় একচুৱেলি এইটো আমি সহায়ৰ কাৰণে আগবঢ়াইছোঁ গতিকে ইয়াতে কোনো যাতে দাদাগিৰি নকৰে মই সকলোলৈ ডেকা চামক বা সকলো যুৱক যুৱতীসকলক অনুৰোধ জনাইছোঁ যাতে দাদাগিৰি নকৰিব আপোনালোকে এইটো ৰাইজৰ সম্পত্তি হৈ আমাৰ CM ছাৰে দিছে গতিকে
যিহেতু এই সম্পত্তিটো আপোনালোকে আগবঢ়াই লৈ যাব আৰু ইয়াতে আপোনালোকে ভিতৰুৱা অঞ্চলৰ সমস্যাৰ কাৰণে আজি দীৰ্ঘদিন সমস্যাৰ কাৰণে দিয়া হৈছে গতিকে ইয়াক আমি যিমান ভাল ধৰণে ইউজ কৰিম ইমান ভাল ধৰণে থাকিব বছৰ বছৰ আৰু যদি এইখন ভাল ধৰণে ইউজ হয় তেতিয়া ভৱিষ্যতে আমাক আকৌ CM ছাৰে যোৱাকালি কথা দিছে যে আমি আকৌ বাছ দিম বুলি দিব গতিকে আমি ৰেভিনিউৰ ওপৰত চলিব আমাৰ EM ছাৰে কৈ গ'ল যে সকলো টায়াৰৰ কথা আছে মবিলৰ কথা আছে গতিকে ৰেভিনিউৰ প্ৰয়োজন হ'ব গতিকে সেইটো ভাড়া হিচাপে চলাব লাগিব গতিকে ধন্যবাদ দিছোঁ CMক আমি দেওপানী টিম কাৰ্বি আংলং হৈ ধন্যবাদ দিছোঁ তেখেতক যে আমাক এই উপহাৰ দিয়াৰ বাবে মই খুব ইয়াৰ লোকেল MSC হিচাপে আন্তৰিক অভিনন্দন জনাইছোঁ আমাক এনেকৈ সহায় কৰি যাওক আমি দেওপানী ৰাইজ সদায় আপোনাৰ লগত আছোঁ আৰু সদায় থাকিম কাৰণ আপোনালোকে জানে 16 চনৰ পৰা আজিলৈকে বিজেপি চৰকাৰ দিনত কোনোদিন দেওপানী ইয়াতে বিফল হোৱা নাই সদায় সফলে হৈ আছে MLA হওক MP হওক MSC হওক বা সকলো হেৰি হওক যিকোনো ইলেকশ্যন হ'লে আমি সদায় হাইষ্টত আছোঁ গতিকে আমাক উপহাৰবিলাক দি আছে অনাগত দিনত আমি আকৌ কৈছোঁ দেওপানীৰ কাৰণে এখন গেষ্ট হাউচৰ কথা সেই গেষ্ট হাউচটো আমাৰ প্ৰয়োজন হ'ব গেষ্ট হাউচটো আমাক খুব সোনকালে CM ছাৰে উপহাৰ হিচাপে দিব বুলি আমি আশা ৰাখিছোঁ গতিকে পুনৰবাৰ আন্তৰিক অভিনন্দন জনাই CM ছাৰক ধন্যবাদ জ্ঞাপন টাইম চিডিউলটো কিমান পৰা হ'ব এইটো আমাৰ ডিপাৰ্টমেণ্টৰ বাইদেউ আমাৰ ইঞ্জিনিয়াৰ বাইদেউ টাইম চিডিউলটো আপোনালোকে ঠিক ঠাক কৰি পেলাই এতিয়ালৈকে আজি চেৰিমনি আমি গাড়ীখন লৈ চলোৱাই দিছোঁ গতিকে টাইম চিডিউলটো আমাৰ ডিপাৰ্টমেণ্টে চিডিউলটো ঠিক কৰি পেলাই আপোনালোকক জনাই দিয়া